চিটি ৰিজৰ্টত সোমালোঁ। দুপৰীয়া আহাৰ খাম। নলবাৰীলৈ গৈ আছোঁ। ৰেষ্টুৰেণ্টখনৰ মালিক গৈ হেনো নলবাৰী। এছামিজ ভেজ থালি কফি এটা দিব পাৰে। আমি বেছি হেভি নাখাওঁ, এছামিজ ভেজ থালি দিলোঁ। ৰিজৰ্টখনৰ বেক চাইডটো খুব ধুনীয়া লাগিছে দেখিবলৈ। এছামিজ ভেজ থালি দৈ কেৰেলা মহাৰাজে একো নাখায়, খালি আলু বইল, দাইল, পাপৰ দেখাব।